নমস্কাৰ সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। এই চেনেলটোৰ জৰিয়তে আচলতে অসমীয়া বিষয়ত যিসকল ছাত্ৰ ছাত্ৰী UGC নেটৰ বাবে প্ৰস্তুতি চলাই আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে মই চেনেলটো খুলিছিলোঁ আৰু এই চেনেলটো খোলাৰ মূল উদ্দেশ্যই হৈছে সেইটো ছাত্ৰ ছাত্ৰীসকলৰ যাতে অলপ হ'লেও সুবিধা হয়, কিয়নো অসমীয়া বিষয়ত আমাক বিশেষকৈ গাইড কৰা কোনো নাথাকে। আচলতে আমি পেপাৰ 1ৰ কথা যদি ক'ব যাওঁ, পেপাৰ 1ৰ কাৰণে আমি বহুতো চেনেল পাওঁ আৰু আমি কেনেধৰণে পঢ়িব লাগে, কেনেকৈ এটেণ্ড কৰিব লাগে, আমি সেই সকলোবোৰ কথা পাওঁ বা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আমি কেনেকৈ ছল্ভ কৰিব লাগে, এই সকলোবোৰ ইউটিউবত পোৱা যায়। কিন্তু অসমীয়া বিষয়ত তেনেকুৱা কোনো ধৰণৰ চেনেল বিশেষকৈ খুব কম আছে, দুটামানহে চেনেল আছে বুলি ক'ব পাৰি। কিয়নো মই যেতিয়া প্ৰিপেৰেশ্যন কৰি আছিলোঁ মই এইটো অনুভৱ কৰিছিলোঁ যে অসমীয়া বিষয়তো এটা যদি চেনেল থাকিলেহেঁতেন খুব ভালকৈ বুজোৱা বা গাইড কৰা। গতিকে সেইবাবে মই তেতিয়া ভাবিছিলোঁ যে ময়ো এটা চেনেল খুলিম বা মোৰ যিসকল জুনিয়ৰ্ছ আছে সেই জুনিয়ৰ্ছসকলৰ যাতে সুবিধা হয়, সেইবাবে মই এই চেনেলটো খুলিছোঁ। আৰু এই চেনেলটোৰ জৰিয়তে মই অসমীয়া বিষয়ত নেটৰ প্ৰিপেৰেশ্যন কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেনেদৰে তেওঁলোকে পেপাৰ এটেণ্ড কৰিব লাগে বা কেনেধৰণে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ছল্ভ কৰিব লাগে বা এনালাইচিছ কৰিব লাগে বা কেনেদৰে পঢ়িব লাগে, সেই সকলোবোৰ মই গাইড কৰিবলৈ চেষ্টা কৰিম। আনহাতে মই আলোচনা কৰি আহিছিলোঁ যে 23 ফেব্ৰুৱাৰী 2023 যি পৰীক্ষা হৈ গ'ল অসমীয়া বিষয়ক, সেই পৰীক্ষাৰ Shift 1ৰ কুৱেশ্যনবোৰ মই আলোচনা কৰি আছিলোঁ। আৰু মই যোৱাকেইটা দুটা ভিডিঅ'ত মই ভাষা বিষয়ক কুৱেশ্যনবোৰ দিছিলোঁ আৰু এটাত মই সাহিত্যৰ বিষয়ক দিছিলোঁ। আজিও মই সাহিত্যৰ বিষয়কে কুৱেশ্যন দিবলৈ চেষ্টা কৰিম আৰু পৰৱৰ্তী সময়তো মই দি যাবলৈ চেষ্টা কৰিম। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবোৰ শেষ হ'লে মই ইউনিট ৱাইজ পঢ়াবলৈ চেষ্টা কৰিম আৰু কেনেকুৱা ধৰণৰ আৰু কুৱেশ্যন আহিব পাৰে সেই কুৱেশ্যনবোৰো মই আলোচনা কৰিবলৈ যত্ন কৰিম। গতিকে আজি মোৰ এই ভিডিঅ'ত সাহিত্য বিষয়কে কেইটামান কুৱেশ্যন মই আপোনালোকলৈ আগবঢ়ালোঁ। এতিয়া আহিছোঁ 16 নম্বৰ কুৱেশ্যনটো। 16 নম্বৰ কুৱেশ্যনটোত দিছে যে শ্ৰীকৃষ্ণ কীৰ্তনৰ প্ৰথম সম্পাদক চণ্ডীদাস, জয়দেৱ, বসন্ত ৰঞ্জন ৰায় আৰু ৰমাই পণ্ডিত। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 বসন্ত ৰঞ্জন ৰায়। শ্ৰীকৃষ্ণ কীৰ্তন হৈছে আদি যুগৰ সাহিত্যৰ এক নিদৰ্শন বুলি শ্ৰীকৃষ্ণ কীৰ্তনক ক'ব পাৰি। আনহাতে শ্ৰীকৃষ্ণ কীৰ্তনক অসমীয়া বঙালী এই দুয়োটা ভাষাৰে উমৈহতীয়া অৱস্থানৰ নিদৰ্শন বুলিও কোৱা হয়। আৰু এই শ্ৰীকৃষ্ণ কীৰ্তনখন সম্পাদনা কৰিছিল বসন্ত ৰঞ্জন ৰায়, কিন্তু ইয়াৰ কবি হৈছে বদু চণ্ডীদাস। অৰ্থাৎ কেতিয়াবা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে শ্ৰীকৃষ্ণ কীৰ্তনৰ কবি কোন আছিল বা শ্ৰীকৃষ্ণ কীৰ্তন গ্ৰন্থখন কোনে লিখিছিলে, তেতিয়া হ'ব এইটো বদু চণ্ডীদাস। আনহাতে শ্ৰীকৃষ্ণ কীৰ্তন গ্ৰন্থখন উদ্ধাৰ কৰিছিলো বসন্ত ৰঞ্জন ৰায়ে আৰু তেওঁ এখন সম্পাদনাও কৰিছিলে। 17 নম্বৰ কুৱেশ্যনটো হৈছে যে দামোদৰদেৱে স্ত্ৰী সূতে বুজিব পৰাকৈ কথা বন্ধে, এই উক্তিৰ জৰিয়তে ভট্টদেৱক কোনখন গ্ৰন্থ ৰচনা কৰিবলৈ কৈছিল? গীতা, ভাগৱত, ৰত্নাৱলী, ৰামায়ণ। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব ভাগৱত, কথা ভাগৱত। অৰ্থাৎ অপশ্যন নম্বৰ 2টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। ভট্টদেৱে সম্পূৰ্ণ নামটো কি আছিল? ভট্টদেৱৰ সম্পূৰ্ণ নামটো হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য, কেতিয়াবা আহিব পাৰে। আৰু দামোদৰদেৱ আছিল ভট্টদেৱৰ শিক্ষাগুৰু। এইটো কুৱেশ্যনো কেতিয়াবা আহিব পাৰে যে ভট্টদেৱৰ শিক্ষাগুৰু কোন আছিল বুলি আহিব পাৰে, গতিকে দামোদৰদেৱ। আনহাতে দামোদৰদেৱে ভট্টদেৱক কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য উপাধিৰে বিভূষিত কৰিছিল, কেতিয়াবা এইটো কুৱেশ্যনো আহিব পাৰে। আনহাতে দামোদৰদেৱৰ জীৱনকালতে ভট্টদেৱে কথা গীতা, কথা ভাগৱত আৰু কথা ৰত্নাৱলী এই 3খন গ্ৰন্থ ৰচনা কৰিছিলে। 18 নম্বৰ কুৱেশ্যন হৈছে অসমীয়া ইংৰাজী অভিধান প্ৰকাশৰ চন 1967, 1867, 1848 আৰু 1889। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 1867 চন। আৰু এই অসমীয়া ইংৰাজী অভিধানখন কোনে ৰচনা কৰিছিল? এইখন ৰচনা কৰি উলিয়াইছিলে মাইলছ ব্ৰনছনে, গতিকে এইটো কুৱেশ্যনো কেতিয়াবা আহিব পাৰে। 19 নম্বৰ কুৱেশ্যনটো ফুল কোঁৱৰৰ গীত এবিধ কৰ্মবিষয়ক গীত, আখ্যানমূলক গীত, বিলাপ গীত আৰু বাৰমাহী গীত। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 আখ্যানমূলক গীত।
আখ্যানমূলক গীতত আচলতে একোটাকৈ আখ্যান বৰ্ণনা কৰা হয় আৰু আখ্যানমূলক গীতবোৰক মালিতা বা বেলাত বুলিও কোৱা হয়। কেতিয়াবা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে ফ'লকৰ গীত ধৰক কেতিয়াবা এনেধৰণে বেলেগ এটা কুৱেশ্যনো আহিব পাৰে। তেতিয়া আখ্যানমূলক নিদি মালিতা বা বেলাত বুলিও উল্লেখ কৰিব পাৰে। গতিকে আপোনালোকে সেইটো কনফিউজ নহ'ব বেলেগ বুলি। আখ্যানমূলক গীতসমূহকে মালিতা বা বেলাত বুলি কোৱা হয়। আনহাতে আৰু এটা কুৱেশ্যন হ'ব পাৰে যে আখ্যানমূলক গীতসমূহত কি ৰসৰ প্ৰাধান্যতা পায়, কি ৰসে প্ৰাধান্যতা পায়। গতিকে এতিয়া হ'ব যে আখ্যানমূলক গীতসমূহত বিশেষকৈ কৰুণ ৰসেই দেখিবলৈ পোৱা যায়। অৰ্থাৎ কৰুণ ৰস এই গীতসমূহৰ এক প্ৰধান বৈশিষ্ট্য। 20 নম্বৰ কুৱেশ্যনটো বাৰমাহী গীতৰ আন এটা নাম বিলাপ গীত, মইনামতী গীত, কাঞ্চনমতী গীত আৰু জোনা গীত। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 বিলাপ গীত। অৰ্থাৎ বাৰমাহী গীতত বিলাপ দেখিবলৈ পোৱা যায়। সেইবাবে ইয়াক বিলাপ গীত বুলিও কোৱা হয় আৰু 12 মাহৰ বিৱৰণ এই গীতসমূহত দেখিবলৈ পোৱা যায়। আনহাতে বাৰমাহী গীতত কি ৰসে প্ৰাধান্যতা পায়, সেই দুটা ৰস হৈছে কৰুণ ৰস আৰু আদি ৰস। কৰুণ ৰস আৰু আদি ৰস বাৰমাহী গীতত দেখিবলৈ পোৱা যায়। কেতিয়াবা কুৱেশ্যন আহিব পাৰে বাৰমাহী গীতত কি ৰস দেখা যায় বুলি। 21 নম্বৰ কুৱেশ্যনটো হৈছে যে আৰৱ দেশৰ লোককথাৰ আধাৰত সৃষ্টি হোৱা সাধুকথা সিটোপদেশ, ঈশ্বৰৰ সাধু, এহেজাৰ এনিশাৰ সাধু আৰু কথা হৰিত সাগৰ। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 এহেজাৰ এনিশাৰ সাধু। এই এহেজাৰ এনিশাৰ সাধুখন অনুবাদ কৰিছিলে কীৰ্তিনাথ হাজৰিকাই। গতিকে কেতিয়াবা এনেকুৱা কুৱেশ্যন আহিব পাৰে যে এহেজাৰ এনিশাৰ সাধুখন কোনে অনুবাদ কৰি প্ৰকাশ কৰিছিলে, তেতিয়া হ'ব কীৰ্তিনাথ হাজৰিকা। আৰু বাকী কেইখন গ্ৰন্থৰ কথা আপোনালোকে চাই ল'ব। বাকী কেইখন গ্ৰন্থ কোনে কিমান চনৰ ৰচনা কৰিছিল সেইখিনিও চাই ল'ব। তেতিয়া পিছত ক্ৰম অনুসাৰে সজাবলৈ আহিলেও পাৰিব বা কেতিয়াবা কোনো এখন সাধুকথাৰ নাম দি কোনে ৰচনা কৰিছিল সেই বিষয়েও আহিব পাৰে। 22 নম্বৰ কুৱেশ্যনটো হৈছে সাগৰৰ মৌ, পৰ্বতৰ ঢৌ, বাপেকৰ তিৰি নাই, পুতেকৰ হাত বৌ। এইফাকি এবিধ ফকৰা যোজনা, নিচুকনি গীত, উমলা গীত, দেহ বিচাৰৰ গীত। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 ফকৰা যোজনা। 23 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ সংস্কৃতি বিষয়ক তলৰ গ্ৰন্থকেইখনৰ ভিতৰত প্ৰথমখন গ্ৰন্থ নবীন চন্দ্ৰ শৰ্মাৰ অসমীয়া লোক সংস্কৃতি আভাস, নিৰ্মল প্ৰভা বৰদলৈৰ অসমৰ লোক সংস্কৃতি, বিৰিঞ্চি কুমাৰ বৰুৱাৰ অসমৰ লোক সংস্কৃতি আৰু লীলা গগৈৰ অসমৰ সংস্কৃতি। এই অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিৰিঞ্চি কুমাৰ বৰুৱাৰ অসমৰ লোক সংস্কৃতি। অৰ্থাৎ অপশ্যন নম্বৰ 3। আৰু বিৰিঞ্চি কুমাৰ বৰুৱাই অসমৰ লোক সংস্কৃতি গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটাও পাইছিলে। গতিকে এইটো কথা আপোনালোকে মনত ৰাখিব। আৰু এই গ্ৰন্থকেইখনৰ চনকেইটাও আপোনালোকে মনত ৰাখিব, কিমান চনত এইকেইখন প্ৰকাশ পাইছিলে। এতিয়া আহিছোঁ 24 নম্বৰ কুৱেশ্যনটো। 24 নম্বৰ কুৱেশ্যনটোত দিছে যে তলৰ কোনখন গ্ৰন্থ প্ৰফুল্ল দত্ত গোস্বামীয়ে ৰচনা কৰা নহয়। হয় বুলি দিয়া নাই দেই, নহয় বুলি দিছে। আপোনালোকে কুৱেশ্যনবোৰ কৰি যাওঁতে খুব ভালকৈ পঢ়ি যাব কুৱেশ্যনটোত। ইয়াত দিছে যে 12 মাহৰ 13 গীত, মণিকোৱাৰ ফুলকোঁৱৰ, অসমৰ সাধুকথা আৰু অসমীয়া জনসাহিত্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসমৰ সাধুকথা। অৰ্থাৎ অপশ্যন নম্বৰ 3 অসমৰ সাধুকথাখন প্ৰফুল্ল দত্ত গোস্বামীয়ে ৰচনা কৰা নাই, বাকী কেইখন কৰিছে। আৰু প্ৰফুল্ল দত্ত গোস্বামীৰ গ্ৰন্থৰ কথা খুব আহে পৰীক্ষাত। অৰ্থাৎ সংস্কৃতি গ্ৰন্থসমূহ কেতিয়াবা আহে দুখন চিনাক্ত কৰা, থুল উলিওৱা বুলি, বা কেতিয়াবা এখনৰ নাম দি আহে এখন কোনে ৰচনা কৰিছে বুলি। গতিকে প্ৰফুল্ল দত্ত গোস্বামীৰ সংস্কৃতি গ্ৰন্থবোৰ আপোনালোকে খুব ভালকৈ চাব আৰু চনবোৰো মনত ৰাখিব। 25 নম্বৰ কুৱেশ্যনটো হৈছে কিৰাত নামেৰে জনাজাত গোষ্ঠীটো মংগোলীয়, আৰ্য বা নৰ্ডিক, নেগ্ৰিটো আৰু অষ্ট্ৰিক। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 অৰ্থাৎ মংগোলীয়। মংগোলীয়সকলক কিৰাত বুলি কোনে কৈছিল বুলি কেতিয়াবা কুৱেশ্যন আহিব পাৰে। মংগোলীয়সকলক কিৰাত নাম দিছিল সুনীতি কুমাৰ চট্টোপাধ্যায়ে। গতিকে এইটো কুৱেশ্যনো কেতিয়াবা আহিব পাৰে। 26 নম্বৰ কুৱেশ্যনটো হৈছে আছাম বাতৰি, আছাম নিউজ, অসম বান্ধৱ, আছাম বন্ধু, অসম তৰা। তলৰ বিকল্পসমূহৰ মাজৰ পৰা হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাই সম্পাদনা কৰা কাকতৰ শুদ্ধ থুলটো চিনাক্ত কৰা। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ
1 অৰ্থাৎ বি আৰু ডি। হেমচন্দ্ৰ বৰুৱাই আছাম নিউজখন সম্পাদনা কৰি উলিয়াইছিলে আৰু গুণাভিৰাম বৰুৱাই আছাম বন্ধুখন সম্পাদনা কৰি উলিয়াইছিলে। আনহাতে এই কাকত কেইখনৰ কেতিয়াবা ক্ৰম অনুসৰি সজাবলৈ আহে, কোনখন আগত সম্পাদনা কৰি উলিয়াইছিলে, কোনখন পাছত। গতিকে আপোনালোকে এই কাকত কেইখনৰ চনবোৰো মনত ৰাখিবলৈ চেষ্টা কৰিব। এতিয়া আহিছো ২৭ নম্বৰ কুৱেশ্যনটো। ২৭ নম্বৰ কুৱেশ্যনটো দিছে যে জয়মতী কুঁৱৰী, গদাধৰ, লাচিত বৰফুকন, টেটুন তামুলী, বেলিমাৰ তলৰ বিকল্পসমূহৰ মাজৰ পৰা লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত নাটকৰ থোলটো চিনাক্ত কৰা। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱাই কোন দুখন নাটক ৰচনা কৰি উলিয়াইছিলে? প্ৰথমতে জয়মতী কুঁৱৰী, তাৰ পাছতে গদাধৰ, লাচিত বৰফুকন, নে টেটুন তামুলী, বেলিমাৰ। ইয়াৰ ভিতৰত টেটুন তামুলীখন ৰচনা কৰি উলিয়াইছিলে পদ্মনাথ গোহাঁই বৰুৱাই, গতিকে ডিটো নহ'ব। ডিটো কাট খালে ১ নম্বৰ আৰু ৩ নম্বৰ অপশ্যনকেইটা নহ'ব। গতিকে ২ নম্বৰ, ৪ নম্বৰটো চাওঁ। ২ নম্বৰত দিছে যে গদাধৰ আৰু চি হৈছে লাচিত বৰফুকন। এই কুৱেশ্যনটো এইটো অপশ্যনো নহ'ব। আৰু শেষৰ ৪ নম্বৰ অপশ্যনটো দিছে যে জয়মতী কুঁৱৰী আৰু বেলিমাৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ৪, লক্ষ্মীনাথ বেজবৰুৱাই জয়মতী কুঁৱৰী আৰু বেলিমাৰ এই দুখন নাটক ৰচনা কৰি উলিয়াইছিলে। ২৮ নম্বৰ কুৱেশ্যনটো হৈছে যে অসমৰ বিৰল পশু পক্ষী, টংকমামাৰ অংকসাধু, বিজ্ঞানৰ মেজিক, বিজ্ঞান আৰু সভ্যতা কোনে কি কেনেকৈ উদ্ভাৱন কৰিছিল? তলৰ বিকল্পসমূহৰ মাজৰ পৰা শিৱনাথ বৰ্মন আৰু কুলেন্দু পাঠকৰ দ্বাৰা ৰচিত শিশু উপযোগী বিজ্ঞান বিষয়ক গ্ৰন্থকেইখনৰ থোলটো চিনাক্ত কৰা। গতিকে এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2, বি আৰু ডি, অৰ্থাৎ টংকমামাৰ অংকসাধুখন ৰচনা কৰি উলিয়াইছিলে শিৱনাথ বৰ্মন আৰু বিজ্ঞান আৰু সভ্যতা ৰচনা কৰিছিলে কুলেন্দু পাঠকে। গতিকে আপোনালোকে বিজ্ঞান সাহিত্যৰ কথা যেতিয়া পঢ়িব, বিজ্ঞান সাহিত্য পঢ়োঁতে আপোনালোকে শিশুৰ কাৰণে বিজ্ঞান বিষয়ক কি কি গ্ৰন্থ ৰচনা কৰিছিল সেইসমূহো চাব লগতে, আৰু প্ৰথম বিজ্ঞান ভিত্তিক গল্প কি, উপন্যাস কি, নাটক কি আছিলে সেইবোৰো চাব। কেতিয়াবা তাৰ পৰাও কুৱেশ্যন আহিব পাৰে। ২৯ নম্বৰ কুৱেশ্যনটো হৈছে যে মেথিউ আৰ্নল্ডক তুলনামূলক সাহিত্যৰ জনক বুলি কোৱা হয়। তুলনামূলক সাহিত্যৰ তত্ত্ব বিষয়ক প্ৰথমখন গ্ৰন্থৰ ৰচয়িতা আছিল পছনেট। তুলনামূলক সাহিত্যৰ জনক আছিল জৰ্জ ছেইণ্টছবেৰী। তুলনামূলক সাহিত্যৰ তত্ত্ব বিষয়ক প্ৰথমখন গ্ৰন্থৰ ৰচয়িতা আছিল মেথিউ আৰ্নল্ড। তুলনামূলক সাহিত্যৰ জনক বুলিলে ৰেনে ৱেলকক জনা যায়। তলৰ বিকল্পসমূহৰ মাজৰ পৰা শুদ্ধ উক্তিৰ থোলটো চিনাক্ত কৰা। গতিকে এইকেইটাৰ ভিতৰত শুদ্ধ কোনকেইটা হ'ব সেইকেইটা আমি চাওঁ আহক। প্ৰথমটো দিছে যে মেথিউ আৰ্নল্ডক তুলনামূলক সাহিত্যৰ জনক বুলি কোৱা হয়, এইটো শুদ্ধ। গতিকে এইটো হ'ব। এতিয়া আহিছে দ্বিতীয়টো, তুলনামূলক সাহিত্যৰ তত্ত্ব বিষয়ক প্ৰথমখন গ্ৰন্থৰ ৰচয়িতা আছিল পছনেট, এইটো শুদ্ধ। গতিকে এ আৰু বি দুইটা মিলি আছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, অৰ্থাৎ এ আৰু বি। আনহাতে বাকীকেইটা চাওঁ আহক যে তুলনামূলক সাহিত্যৰ জনক আছিল জৰ্জ ছেইণ্টছবেৰী, এইটো নহয়, এইটো আছিল মেথিউ আৰ্নল্ডহে আছিলে। আনহাতে তুলনামূলক সাহিত্যৰ তত্ত্ব বিষয়ক প্ৰথমখন গ্ৰন্থৰ ৰচয়িতা আছিল মেথিউ আৰ্নল্ড, এইটো ভুল হয় কিয়নো প্ৰথম পছনেট আছিল আৰু মেথিউ আৰ্নল্ডে জাষ্ট কম্পেৰেটিভ শব্দটো পোনপ্ৰথমবাৰৰ বাবে তেওঁ ব্যৱহাৰহে কৰিছিলে ভনীয়েকলৈ লিখা এখন চিঠিৰ জৰিয়তে। গতিকে তেওঁ কোনো ধৰণৰ গ্ৰন্থ লেখা নাছিলে, প্ৰথম গ্ৰন্থ পছনেটেহে লিখিছিলে। আনহাতে তাৰপিছত দিছে যে তুলনামূলক সাহিত্যৰ জনক বুলিলে ৰেনে ৱেলকক জনা যায়, এইটো সম্পূৰ্ণ ভুল। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1। ৩০ নম্বৰ কুৱেশ্যনটো হৈছে আন্তৰ্জাতিক সাহিত্য, সাৰ্বজনীন সাহিত্য, স্থানীয় সাহিত্য, প্ৰান্তীয় সাহিত্য আৰু বিশ্ব সাহিত্য তলৰ বিকল্পসমূহৰ মাজৰ পৰা তুলনামূলক সাহিত্যৰ সৈতে সম্পৰ্ক নথকা পৰিভাষাৰ থোলটো চিনাক্ত কৰা। গতিকে এতিয়া ইয়াত দিছে যে তুলনামূলক সাহিত্যৰ সৈতে সম্পৰ্ক নথকা। আমি যেতিয়া পৰীক্ষা দি থাকোঁ তেতিয়া আমি খুব ভয়ে ভয়ে পৰীক্ষা দিওঁ, অৰ্থাৎ আমি কুৱেশ্যনটো খুব ভালকৈ নাচাওঁ বা পঢ়িবলৈ আমাৰ সময় নহয় বুলি আমি পটাপট পঢ়ি আনচাৰটো দিবলৈ চেষ্টা কৰোঁ, কিন্তু এইটো ভুল আপোনালোকে কেতিয়াও নকৰিব। আৰু এই কুৱেশ্যনটো মোৰ নিজৰে ভুল হৈ আহিছিলে পৰীক্ষাত, কাৰণ মই কুৱেশ্যনটো পঢ়োঁতে তুলনামূলক সাহিত্যৰ সৈতে সম্পৰ্কত থকা পৰিভাষা বুলি পঢ়িছিলোঁ, গতিকে মোৰ এই কুৱেশ্যনটো ভুল হৈছিলে। গতিকে ইয়াত দিছে যে তুলনামূলক সাহিত্যৰ সৈতে সম্পৰ্ক নথকা পৰিভাষা। গতিকে নথকা পৰিভাষা বুলি ক'লে আন্তৰ্জাতিক সাহিত্য, এইটোতো নহয় কিয়নো এইটো তুলনামূলক সাহিত্যৰ পৰিভাষাৰ ভিতৰত পৰে। গতিকে তুলনামূলক সাহিত্য এক আন্তৰ্জাতিক সাহিত্য হয় আৰু ই সৰ্বজনীনো হয়, আৰু
ই স্থানীয় সাহিত্য, এইটো শুদ্ধ নহয়, গতিকে C2 হ'ব। আৰু ই প্ৰান্তীয় সাহিত্য, ই প্ৰান্তীয় সাহিত্যও নহয়, গতিকে D2 হ'ব। C আৰু D, ইয়াতে আমি চাওঁ যে C আৰু D আছে অপশ্যন নম্বৰ 3, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3। 31 নম্বৰ কুৱেশ্যনটো হৈছে অনন্ত কণ্ডলীয়ে কাণ খোৱা ৰচনা কৰিছিলে। অনন্ত কণ্ডলী শংকৰদেৱৰ সমকালীন। অনন্ত কণ্ডলীৰ ৰামায়ণত বাল্মীকি ৰামায়ণৰ প্ৰভাৱ নাছিল। অনন্ত কণ্ডলী শংকৰ ভক্ত এগৰাকী প্ৰধান কবি। অনন্ত কণ্ডলীয়ে ৰামায়ণৰ পদ ভাঙনি কৰিছিলে। তলৰ বিকল্পসমূহৰ মাজৰ পৰা শুদ্ধ টুলটো চিনাক্ত কৰা। ইয়াৰ শুদ্ধ উত্তৰটো এতিয়া কি হ'ব? এইত দিছে যে অনন্ত কণ্ডলীয়ে কাণ খোৱা ৰচনা কৰিছিল। এইটোতো শুদ্ধ নহয়, কাৰণ কাণ খোৱাখন শ্ৰীধৰ কণ্ডলীয়েহে ৰচনা কৰিছিলে, গতিকে এইটো ভুল, এইটো নহ'ব। বাকী এতিয়া 2, 3, 4 এইকেইটাৰ ভিতৰত কোনোবা এটা অপশ্যন হ'ব। এতিয়া অনন্ত কণ্ডলী শংকৰদেৱৰ সমকালীন কবি আছিল, এইটো শুদ্ধ হয়, গতিকে B2 হ'ব। এনেতে অনন্ত কণ্ডলী ৰামায়ণত বাল্মীকি ৰামায়ণৰ প্ৰভাৱ নাছিল, এইটো ভুল হয়, কিয়নো অনন্ত কণ্ডলী ৰামায়ণত বাল্মীকি ৰামায়ণৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছিলে। আনহাতে ডিত দিছে যে অনন্ত কণ্ডলী শংকৰ ভক্ত এগৰাকী প্ৰধান কবি, এইটো শুদ্ধ, আৰু অনন্ত কণ্ডলীয়ে ৰামায়ণৰ পদ ভাঙনি কৰিছিল, এইটো শুদ্ধ, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B, D and E, অৰ্থাৎ অপশ্যন নম্বৰ 4টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, আৰু A আৰু C2 নহয়। 32 নম্বৰ কুৱেশ্যনটো হৈছে জাতক, এহেজাৰ, এনিশাৰ সাধু, ঈশ্বৰৰ সাধু, গ্ৰীমৰ সাধু আৰু পঞ্চতন্ত্ৰ, এই তলৰ বিকল্পসমূহৰ মাজৰ পৰা সংস্কৃতমূলীয় সাধুকথা সংগ্ৰহৰ শুদ্ধ টুলটো চিনাক্ত কৰা। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব A আৰু E, অৰ্থাৎ অপশ্যন নম্বৰ 1 হ'ব ইয়াৰ শুদ্ধ উত্তৰ, জাতক আৰু পঞ্চতন্ত্ৰ, বাকীকেইখন সংস্কৃতমূলীয় নহয়। আগতে নেটৰ পৰীক্ষাবোৰত এই গ্ৰন্থবোৰৰ হয় ক্ৰমনুৰে সজাবলৈ আহে, শিশু গ্ৰন্থসমূহৰ কথা কৈছো, হয় ক্ৰমনুৰে সজাবলৈ আহে, নহ'লে কোনে লিখিছিলে এই বিষয়ে আহে, কিন্তু এইবাৰ পৰীক্ষাত কি মূলৰ পৰা, অৰ্থাৎ সংস্কৃতমূলীয় নে বা গ্ৰন্থসমূহত ভিতৰৰ পৰা কুৱেশ্যন আহিবলৈ ধৰিছে, গতিকে আমি এতিয়া শিশু গ্ৰন্থসমূহ জনাৰ উপৰিও সেই গ্ৰন্থখন সংস্কৃতমূলীয় নে বা কিবা অনুবাদমূলক গ্ৰন্থ নেকি, অনুবাদ কৰা শিশু গ্ৰন্থ নেকি, সেই বিষয়ে আমি খুব ভালকৈ জানিব লাগিব। যিহেতু পৰীক্ষাসমূহ খুব ক্ৰিটিকেল হ'ব ধৰিছে, পৰীক্ষাৰ কুৱেশ্যন পেপাৰবোৰ, গতিকে আপোনালোকে এই গ্ৰন্থবোৰ ভালদৰে খুব খৰচি মাৰি চাব, ভিতৰলৈকে সোমাই চাব, যাতে চন আৰু কোনে লিখিছে এই বিষয়ে জনাৰ উপৰিও আপোনালোকে সেই শিশু গ্ৰন্থখনৰ মূলটো কি বা ক'ৰ পৰা অনুবাদ কৰা হৈছে, কোনে কৰিছিলে, সেই বিষয়েও অতি ভালকৈ বিতংভাৱে চাব। 33 নম্বৰ কুৱেশ্যনটো দিছে যে ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা, মেজাংকৰি কি হয়, সাঁচিপাত নে ৰশ্মি কাপোৰ নে হেন চৰাই নে ৰঞ্জক পদাৰ্থ। গতিকে মেজাংকৰি হৈছে বস্ত্ৰ, এবিধ বস্ত্ৰ হয়, ৰেশমি কাপোৰ হ'ব ইয়াত A2ৰ লগত 2টো মিলিব, গতিকে ইয়াত A লগত 2 মিলাই দুটা অপশ্যন আছে, 1 আৰু 3, গতিকে 2 আৰু 4টো নহ'ব, 1 আৰু 3ৰ ভিতৰতে এটা হ'ব। আৰু বহুৰী হৈছে হেন চৰাই, গতিকে B2 3টোৰ লগত মিলিব, B আৰু 3 দুইটা একেই আছে, গতিকে এতিয়া আমি C2 চাওঁ আহক। C2 হৈছে হাইতাল, হাইতাল হৈছে সাঁচিপাত নে ৰঞ্জক পদাৰ্থ, গতিকে হাইতাল হৈছে এবিধ ৰঞ্জক পদাৰ্থ, গতিকে C2 4ৰ লগত মিলিব, আৰু অগৰু হৈছে সাঁচিপাত, D2 1ৰ লগত মিলিব, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1। কুৱেশ্যনটো হৈছে যে ৱৰ্ড ফৰ ৱৰ্ড, ইডিঅমেটিক ট্ৰান্সলেশ্যন, এডপ্টেশ্যন এণ্ড চিমেন্ট্ৰিক ট্ৰান্সলেশ্যন, এইকেইটাৰ লগত ইয়াৰ কোনকেইটা মিল আছে। ওপৰৰ ক স্তম্ভৰ সৈতে খ স্তম্ভৰ বিষয়সমূহৰ সাদৃশ্য বিচাৰ কৰি তলৰ বিকল্পসমূহৰ মাজৰ পৰা শুদ্ধ বিকল্পটো নিৰ্ণয় কৰা। ইয়াত এতিয়া ৱৰ্ড ফৰ ৱৰ্ড হৈছে আক্ষৰিক অনুবাদ, অৰ্থাৎ A2 4ৰ লগত মিল আছে, A2 4ৰ লগত মিল থকা অপশ্যন হৈছে 2 নম্বৰটো, গতিকে শুদ্ধ উত্তৰটো 2 নম্বৰটো হ'ব, গতিকে আমি বাকীকেইটাও চাই লওঁ। ৱৰ্ড ফৰ ৱৰ্ড হৈছে আক্ষৰিক অনুবাদ। ইডিঅমেটিক ট্ৰান্সলেশ্যন মানে হৈছে জতুৱা অনুবাদ বুলি কোৱা হয়, আৰু এডপ্টেশ্যন মানে হৈছে অনুকূল, আৰু চিমেন্টিক ট্ৰান্সলেশ্যন মানে হৈছে অৰ্থগত অনুবাদ। 35 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 35 নম্বৰ কুৱেশ্যনটো দিছে যে হেমাংগ বিশ্বাস, হেম বৰুৱা, ধ্ৰুৱজ্যোতি বৰা, তুষপ্ৰভা কলিতাই এই প্ৰণেতাকেইজনে এইকেইখন হৈছে ভ্ৰমণ গ্ৰন্থ, গতিকে এইকেইজনৰ ভিতৰত কোনজনে কোনখন ভ্ৰমণ গ্ৰন্থ ৰচনা কৰি উলিয়াইছিলে, গতিকে ক স্তম্ভৰ লগত খ স্তম্ভ মিলাবলৈ আহিছে। এতিয়া চাওঁ আহক আমি হেমাংগ বিশ্বাসে কোনখন ভ্ৰমণ গ্ৰন্থ ৰচনা কৰি উলিয়াইছিলে, এইকেইখনৰ ভিতৰত তেওঁ কৰিছিলে আকৌ চিন চাই আহিলো, গতিকে
এই হেমাংগ বিশ্বাসৰ এইটোৰ লগত 3 এইটোৰ লগত 3 মিলা অপশ্যন কেইটা আমি চাওঁ 1 আৰু 3 দুইটাতে মিলি আছে গতিকে 2 আৰু 4টো নহ'ব এই দুটা নহ'ব গতিকে এ আৰু 3 ভিতৰত কোনোবা এটা হ'ব এতিয়া চাওঁ আহক হেমবৰুৱাই কৰিছিলে ইজৰাইল গতিকে বি লগত 1টো মিলিব বি লগত 1টো মিলা অকল এটাই আছে সেইটো হৈছে অপশ্যন নম্বৰ 3 গতিকে এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 গতিকে হেমাংগ বিশ্বাসে আকৌ চীন চাই আহিলোখন ৰচনা কৰিছিলে হেমবৰুৱাই ইজৰাইল ধ্ৰুৱজ্যোতি বৰাই চীনা এডমিৰেলৰ জাল আৰু তুষপ্ৰভা কলিতাই তত্ত্বস্থানৰ দেশত বুলি ভ্ৰমণ গ্ৰন্থ ৰচনা কৰি উলিয়াইছিলে আজিলৈ এইকেইটা কুৱেশ্যনে আছিলে নেক্সট মই আকৌ আৰু কেইটামান কুৱেশ্যন আছে সেই কুৱেশ্যনকেইটা দিবলৈ চেষ্টা কৰিম পৰৱৰ্তী ভিডিঅ'কেইটাত আৰু লগতে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবোৰ খুব ভালকৈ চাব আৰু এটা কুৱেশ্যনৰ পৰা আপোনালোকে বহুতকেইটা টপিক কভাৰ কৰিব পাৰিব গতিকে এতিয়া যিহেতু পৰীক্ষালৈ খুব কম দিন আছে গতিকে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবোৰ চাই তাৰ পৰাই টপিকবোৰ আপোনালোকে কভাৰ কৰিব পাৰিব যিহেতু এটা টপিক ৱাইজ আপোনালোকে বিতংভাৱে পঢ়ি যাবলৈ এতিয়া সময় নাই গতিকে আপোনালোকে কুৱেশ্যনৰ পৰা এনেদৰে কভাৰ কৰিব চেষ্টা কৰিব যিসকলে আগৰ পৰা প্ৰিপেৰেশ্যন কৰি থকা নাই মই সেইসকলৰ কথা কৈছোঁ যিসকলে ভাবিছে যে এমাহত পঢ়িলেই ধৰক গোটেইখিনি কভাৰ কৰিব পাৰিম তেনেকুৱা ধৰণৰ কোনো কথা নহয় কিয়নো আপোনালোকৰ যদি আগৰ পৰা ধৰক ডিগ্ৰী বা মাষ্টাৰ্ছ পঢ়ি থকাৰ পৰাই যদি টপিকবোৰৰ ওপৰত খুব ভালদৰে নলেজ আছে গতিকে তেতিয়া আপোনালোকে পাৰিব কিন্তু যদি খুব ভালদৰে আপোনালোকে টপিকটোৰ বিষয়ে নাজানে গতিকে তেতিয়া আপোনালোকে কমেও 3-4 মাহ আগৰ পৰা পঢ়িব লাগিব গতিকে আপোনালোকে এতিয়া এমাহ আছে যিহেতু সেইকাৰণে আপোনালোকে কুৱেশ্যন পেপাৰবোৰ ছল্ভ কৰিব চেষ্টা কৰিব কমেও 7-8 বছৰৰ কুৱেশ্যন পেপাৰ আপোনালোকে ছল্ভ কৰিব তেতিয়া আপোনালোকে তাৰ পৰাই বহুতকেইটা কুৱেশ্যন তাৰ পৰাই তেনেকুৱা ৰিলেটেডে বহুতকেইটা কুৱেশ্যন আপোনালোকে কমন পৰিব কিন্তু বৰ্তমান সময়ত পৰীক্ষাটো যিহেতু বহুত টাফ হ'ব ধৰিছে গতিকে আপোনালোকে খুব বিতংকৈ পঢ়িবতো লাগিবই নহ'লে আপোনালোকে JRF ক্ৰেক কৰিব নোৱাৰিব গতিকে খুব ভালকৈ পঢ়ক মই বিচাৰোঁ যে সকলোৱে ভালকৈ পঢ়ক আৰু পঢ়ি আছেও কিয়নো এক্সাম পালেহি যেতিয়া জুনৰ 13 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব গতিকে ভালকৈ পঢ়ি থাকক সদায় পজিটিভ থাকিব আৰু হাৰ্ডৱৰ্ক কৰি যাওক নিশ্চয় আপোনালোকে ফল এদিন পাবই কেতিয়াও ডিমোটিভেট নহ'ব আৰু এবাৰ নেট নালাগিলে বুলি আপোনালোকে যে আকৌ নেক্সট নালাগিব তেনেকুৱা কোনো কথা নাই গতিকে খুব ভালকৈ পঢ়ক আৰু ভালকৈ থাকক টেক কেয়াৰ থেংক ইউ